গাৰনুম শিয়ৰি উঠা কল্পনা কৰিব নোৱাৰা এক ভয়াৱহ কাণ্ড জঘন্য বৰ্বৰ পৈশাচিক নিৰ্লজ্জ ঘৃণনীয় কি শব্দৰে কি বিশেষণৰে ব্যাখ্যা কৰিব আপুনি এই কাণ্ডক হৌ সেদিনালৈকে টেলিভিছন ষ্টুডিঅ'ৰ এগৰাকী ভিভিআইপি গেষ্ট আছিল তেওঁ নাম সংগীতা দত্ত পৰিচয় আছিল এগৰাকী মনোৰোগ বিশেষজ্ঞ কিন্তু সেই মুখাপিন্ধা ভদ্ৰ চিকিৎসক মহিলাগৰাকী আৰু চিকিৎসক স্বামী ৱালিউলে সংগঠিত কৰা জঘন্য কাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই গৈছে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আত্মগোপন কৰি থকা চিকিৎসক সংগীতা দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছত ভয়ংকৰ ন তথ্য পোহৰলৈ আহিছে চন 2019 অত্যাধুনিক চিকিৎসা পদ্ধতিৰ দ্বাৰাও সন্তান জন্ম দিয়াত বিফল হোৱা বাবে এডাপশ্যনৰ সকলো নীতি নিয়মক জলাঞ্জলি দি 5 বছৰ বয়সৰ দুই যমজ সন্তানক দালালৰ জৰিয়তে কব্জা কৰি লৈছিল এই নৰপিশাচৰূপী চিকিৎসক দম্পতীয়ে আৰু তাৰ পিছত লাহে লাহে আৰম্ভ কৰিছিল পৈশাচিক নিৰ্যাতন কণমানি দেৱশিশুক হাত ভৰি ভান্দি ৰখা হৈছিল প্ৰখৰ ৰদত গাত ডালি দিয়া হৈছিল গৰম পানী কণমানিটিৰ দেহৰ বিভিন্ন অংশত লগাই দিয়া হৈছিল গৰম ইস্ত্ৰীৰ চাপ পৰ্যন্ত পৰি গৈছিল কণমানিটিৰ গাত সামান্য কথাতে গৰম পানী গৰম চাহ ডালি দিয়া হৈছিল এই কণমানিটিৰ গাত আখৰিক বাসনা পূৰণৰ বাবে যেন নিশংসতাৰ সকলো সীমা চেৰাই গৈছিল এই নৰপিশাচৰূপী চিকিৎসক দম্পতীয়ে ঘটনা পোহৰলৈ অহাৰ পিছত চিকিৎসক ৱালিউলক লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও প্ৰথম অৱস্থাত চিকিৎসক সংগীতা দত্তই নিজৰ মোবাইল ফোন বন্ধ কৰি আত্মগোপন কৰাৰ চেষ্টা কৰিছিল কিন্তু সেই চেষ্টা বিফল হ'ল মুখাপিন্ধা ভদ্ৰ চিকিৎসক মহিলাগৰাকীৰ খানাপাৰাৰ পাহাৰৰ টিলাত থকা এটা সৰু জুপুৰিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল মুখাপিন্ধা ভদ্ৰ মহিলা চিকিৎসকগৰাকীক কালিলৈকে এগৰাকী ভাল মনোৰোগ বিশেষজ্ঞ টেলিভিছন চেনেলৰ ভিভিআইপি গেষ্ট ডক্টৰ সংগীতা দত্তৰ আজিৰ এই চৰিত্ৰই আপোনাক বাৰু আচৰিত কৰি তোলা নাইনে সময়ে সময়ে সমাজত হৈ যোৱা এনে ঘটনা পৰিঘটনাবোৰে আপোনাক মোক কি শিকাই থৈ যায় কমেণ্ট বক্সত আপোনাৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিদায় লৈছোঁ নমস্কাৰ